বালিবৰ কলনীৰ গোটেই পৰিয়াল এই পৰ্বটো কেলে কৰিছে আজি 3 বছৰ হ'ল আমগুৰি এবাৰ আমলকে এইবাৰ অকাজানত আমি গলুক মিলি অপুন কাইছে আমলকি পাইত মিলি অপুন আৰু আমগুৰি তেলিজান আমি বছৰে 3 বছৰ মানে এই বছৰ হ'ল এই মেইন অৰিজিনেল মাক ওয়াও 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 গাহৰি পোৱালি কি বঢ়িয়া লাগিছে Rok angku pa na ngoluk ka bosor dosin ngol semu pa ngoluk poriale ngol kangkan pa milila dulat milila hamba party ko ilado pa ngolo sestal doye rok sa channel sok ka diko baboy ka channel sok viewers doji gurusin jodi akhara ki ngolum sin eneke akhirbat koi thakibo lage নমস্কাৰ স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ লৈ আজি মই আহিলো আমাৰ মিলি পৰিয়ালৰ খানা খাবলৈ মিলি পৰিয়াল মানে আমাৰ গাঁৱৰ আমলকি পাইত আৰু আমাৰ তাতৈ আয়হঁতৰ ল'ৰা নাতি বুৱাৰী গোটেইখিনি মিলি মিলে আমি প্ৰত্যেক বছৰে খাওঁ সো হেনেকে আজি খাবলৈ আহিলো যোৱাবাৰ খাইছিলো আমি আমগুৰিত আজি এইবাৰ আমি অকাজনত খাবলৈ আহিলো সো ইয়া দেখিছে আমাৰ দাদাহেঁতে বৌহেঁতে বাইহেঁতে গোটেইকেইজনে আয়োজন কৰি থৈছে আমি অলপ দেৰিকৈ আহিলোঁ এয়া দেখিছে এতিয়া মই পৰাপং খাই আছোঁ লগতে খাবলৈ মাংস ধুনীয়াকৈ বাঢ়ি দিছে চ' এনেকেই যে ফেমিলি এটা যে লগ খাই পেলাই মিলি ফেমিলিটো যে লগ খাই পেলাই খানা এটা খাইছে কাৰণে বিৰাটেই ভাল লাগিছে আৰু দেখিছেনে মানুহ গোটেইকেইজনে ইজনে ইজনক লগ পাই পেলাই ধুনীয়াকৈ ফূৰ্তি কৰিছে যিহেতু আজিকালি বহুত ব্যস্ত মানুহখন চ' এনেকৈ যে এদিন যে বছৰত যে লগ খাই পেলাই যে ধুনীয়াকৈ পাৰ্টি এটা কৰে সেইকাৰণে বহুত ভাল লাগে আৰু এনেকুৱা পাৰ্টিত মানে প্ৰায় আহিব লাগে পোৱা মানুহকো লগ পোৱা যোৱা হয় আপোনালোকে জানিব তেতিয়া কিহৰ কাৰণে প্ৰগ্ৰামটো হৈছে আমিতো এতিয়া খালোঁ বলো নাচিলোঁ আপোনালোকে গম পালেই এতিয়া এইপিনে যে দাদাই ক'ব এতিয়া কিহৰ কাৰণে প্ৰগ্ৰামটো আয়োজন হৈছে এই মিলি পৰিয়ালটো কিহৰ কাৰণে সেইটো ক'ব এতিয়া তাকে মানে এই দাদাই গোটেইটো বৰ্ণনা দিব আপোনালোকে শুনিব এই প্ৰগ্ৰামটো হৈছে বালিবৰ কলনীৰ গোটেই পৰিয়াল এই পৰ্বটো কেলে কৰিছে আজি 3 বছৰ হ'ল আমগুৰি এবাৰ আমলকে এইবাৰ অকাজানত ধন্যবাদ তাৰপিছত এই মোৰ দাদাজনক সুধিম এই দাদাজনে তেখেতে গোটেই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছে সেইকাৰণে তেখেতে লিড লৈছে কাৰণে তেখেতক মই সুধিম আৰু তেখেতে মানে প্ৰগ্ৰামটো কিয় অৰ্গেনাইজ হৈছে আৰু কি কাৰণে আমি গোটেই মিলি মানুহখিনি গোট খাইছোঁ সেইটো ক'লেই হ'ল আমি গলুক মিলি অপুন কাইছে আমলকি পাইত মিলি অপুন আৰু আমগুৰি তেলিজান আমি বছৰে 3 বছৰ মানে এই বছৰ হ'ল মামহঁতে খোৱা বোৱা ৰন্ধা বঢ়াত লাগি আছে পুৰা মামকেইজন লাগি আছে ৰন্ধা বঢ়াত বাকী এইপিনে আমাৰ বাই মাম গোটেইকেইজনী খাই আছে এইপিনে দেখিছে ধুনীয়াকৈ পৰৱা আপঙৰ লগত ধুনীয়াকৈ একাদিন মানে গাহৰি মাংস ধুনীয়াকৈ খাই আছে এইপিনে আমাৰ কাইয়েতো যিহেতু আমাতকৈ ছিনিয়ৰ সেইকাৰণে তেখেতলোকৰ আগতে খুৱাই লৈছোঁ আমি লাহে লাহে খাম এইপিনে কাইয়েতে খাই লৈছে আমি লাহে লাহে খাম তাৰপিছত এইপিনে আমাৰ শশীকাই জানেই তো এতিয়া চবেই ৰাইজে এতিয়া খাম আৰু আগতে ছিনিয়ৰকেইটা বিলাই লৈছোঁ তাৰপিছত আমি খাম আৰু এতিয়া আমি যে দাদাহঁতৰ কথাবিলাক শুনিলোঁ কিহৰ কাৰণে খাইছোঁ কি কথা এতিয়া আমাৰ ল'ৰাকেইটাই তেখেতলোকৰ দুআষাৰমান ক'ব চ' আপোনালোকে এতিয়া বৰ্তমান শুনক যে মোৰ ল'ৰাকেইটা তেখেতলোকে ভৱিষ্যতত কি প্লেনিং কৰিছে কোৱা হাই নমস্কাৰ আসলে মই আজি বহুত ভাল লাগিছে কাৰণ ngolok bawo ngolo ngomisi bludung baru ngolok bawo ngolo sampai patillu ngolo mili porial emna ngaibe ma produk ngoin sil dumundung kabilang usudong kadung ngaibe ma produk silo apunga buranga anapu apunga ruksulung ko paile ngol suba karon lumun ngol kangkine mang se konok pon ajine kon kangkine ma irong kinom tak komsin silo ngol ampa ruksula ma podung puti pathal edong se anu suba anu bosor emna ভৱিষ্যত গলো আৰু মই ভৱিষ্যত আৰু গলো আৰু আইয়া প সমনা গলো কা মিলি পৰে আৰু গলো বাৰিল গদপ আৰু গলো মই পলা দুলা দপ আৰু চেষ্টাই গলো সিনাই আজিয়ান হিসাব প গলো চেষ্টাই আৰু বাবুলু যেনেকে গল মিলি পৰে লগন আইপ মই পৰাক যে মিলি হব মিলিলা আপুনি দল দুমনা ছিল আইপ মই পলু আছিন যে আৰু সে ইউটিউব চ্যানেল চকি বাবাই কি চ্যানেল চকি গমলাক যে আপুনি গল sama মিল দুরাম দং গল আপুনি মই লাগে Rok angku pa na ngoluk ka bosor dosin ngol semu pa ngoluk poriale ngol kangkan pa milila dulat milila hamba party ko ilado pa ngolo sestal doye aro ipom na sestal doye aro apunga chin tato aya bolu apung de hambung ngol ilal do pa bor ko pila e apunga dulado pa youtuber dai kankana pa long life people lage rok sa channel sok diko baboy ka channel sok
ভিউৱাৰ্ছ দৌজি গৰুচিন যদি আশা ৰাখি গৰুচিন এনেকৈ আশীৰ্বাদ কৰি থাকিব লাগে যে গৰুচিন ইয়াৰ তিল লোলাদপ বাও বুলি দং বাবাই বুলি দং ছিল গচিন লদুপ গলুক পৰিয়াল চক দিলা লোলাদপ আশা ৰাখিছোঁ গৰুচিন বৰ কবিলাই এতিয়া আমাৰ সময়ত আমি যেনেকৈ অৰ্গেনাইজ কৰিছোঁ তেনেকৈ আমাৰ পিছৰ প্ৰজন্মকেইটাই তেনেকৈ যে ধুনীয়াকৈ অৰ্গেনাইজ কৰিব লাগে আৰু এই পাৰ্টি নামা এই মানে মিলি খানদানৰ পৰিয়ালৰ এই যোনটো এটা খানা খাওঁ এই খানাটো যাতে চলি থাকিব লাগে আৰু এনেকৈ দেখিছে আমাৰ মিলি বোৱাৰী গোটেইকেইজনী এনেকৈ ধুনীয়াকৈ একেলগত বহি পেলাই এখন থালিতে 4-5জনে খায় তেনেকৈ আজি দেখি বিৰাটেই ভাল লাগিছে ইয়াত দেখিছে ইপিনে 3জনী খাই আছিলে আৰু এইপিনে 2জনী খাই আছে দেখিছেনে আমাৰ মিলি পৰিয়ালৰ নাম বা এনেকৈ আমাৰ মিচিং মানুহখিনি একেলগত খালে বোলে মৰম চেনেহ বেছি বাঢ়ে বুলি কয় তাৰপিছত শেষত আমি আমাৰ 8টা গোটেইকেইজনে সেৱা এটা জনাইছে ধুনীয়াকৈ যাতে এনেকৈ সদায় ভালে কুশলে থাকিব লাগে আৰু ধুনীয়াকৈ খাই বৈ চবেই ঘৰলৈ যাব লাগে বুলি আশীৰ্বাদ এটা লৈছে তাৰ পিছতেই ইয়াত দেখিছেনে পিছপিনে বাৰীলৈ আহোঁতে ডাঙৰ গাহৰি এজনী দেখিলোঁ পোৱালি একদম 6-7টামান পূৰা দৌৰি ফুৰিছে দেখিছেনে মোক দেখি পূৰা পলাইছে ডাঙৰ এখন বাৰী আৰু তাতে 2জনীমান গাই আছিলে আৰু পোৱালিকেইটা এইকেইটা পূৰা দৌৰ মাৰি ফুৰিছে এনেই দেখি বিৰাটেই মৰম লাগে তাৰপিছত নেক্সট ইয়াত দেখিছে আপোনাৰ যিহেতু আমি গোটেই মিলি খানদানবিলাক ইয়ালৈ আহিলোঁ বুলি মানে আটাই মৰমতে এনেকৈ ধুনীয়াকৈ হাঁহ এজনী পুৰি মেলি খুৱাম বুলি ধুনীয়াকৈ পুৰি দিছে আৰু হাঁহজনী পুৰিছে আমাৰ নন্দে কায়ে ইয়াত দেখিছে ধুনীয়াকৈ ৰাইজে খাই যাওক বুলি পুৰি দিছে তাৰপিছত হাঁহটো খাই থাকোঁতে ধুনীয়াকৈ গোটেইকেইজনে আমাৰ দাদা এজনৰ ঘৰতে ধুনীয়াকৈ গান এটা গাইছে মোৰ দাদা এজনে তাৰপিছত এনেকৈয়ে আজি ধুনীয়াকৈ পাৰ্টিটো কৰা হ'ল আৰু তাৰপিছত ইয়াৰ পিছত এতিয়া চবেই ঘূৰা ঘূৰি হ'ব যিহেতু ৰাতিও হ'ল আৰু চবেইতো নিজৰ নিজৰ ঘৰলৈ যাবগৈ লাগিব ইয়াত দেখিছে এতিয়া গোটেইকেইজনে গাড়ীত বহি লৈছে এনেকৈয়ে আমাৰ মা ইগনে গোটেইকেইজনীয়ে ধুনীয়াকৈ একেলগত যাব লৈছে তাৰপিছত এইপিনে আমাৰ ল'ৰা সম্বন্ধীয় তাৰপিছত তেনেকৈয়ে এতিয়া গোটেইকেইটাক যাবলৈ কাৰণে বাই বাই দিবলৈ আহিছোঁ আৰু তাৰপিছত এনেকৈ নেক্সট তেখেতলোকে যোৱাৰ পিছত আমি আৰু এজন দাদা ঘৰলৈ আহিলোঁ আৰু এই দাদা ঘৰতে অকণমান বহি আলোচনা কৰিলোঁ কথা চথা পাতিলোঁ চ' আজিৰ ভিডিঅ' ইমানে আজিৰ ভিডিঅ' আপোনালোকৰ ভাল লাগিল বুলি আশা ৰাখিলোঁ চ' আজিলৈ বাই বাই